এতিয়া হেৰি কৰিব লাগিব গুগল পে' কৰিব লাগিব পইচা পকেটত নাইকিয়া এজন নহয় গুগল পে' কৰিব লাগিব উপায় নাই এটকাও নাই নেকি 35 টকা আছে 35 টকা আছে বৰ্তমান আছে এটিএমত আছে কিন্তু এটিএম এডোখৰত চিনি নাপাওঁ পকেট খালি কালি কি হাৰাবলৈ খাই গ'ল কালি মই এই ৰুট নম্বৰ 5ত গ'লো আহিব লাগে 4 গৈছোঁ 5ত ৰাতি 7 বজাত মোক বিচাৰি পাইছে লোকেশ্যন লৈ হায়দৰাবাদত আহিছিলোঁ বৰ্তমান ৰাইজ শুনিছতো এই ভিডিঅ'টো আপোনালোকৰ বাবে উপহাৰ দিছোঁ বৰ্তমান মই এতিয়া হায়দৰাবাদত আছোঁ বৰ্তমান ভোক লাগি আছে দিনটো মেডিকেলৰ পৰা আহি আজি মেডিকেলৰ পৰা আহি মই বৰ্তমান আপেলকে খাই আছোঁ কালি কেনেকৈ খাই কালি মই বাটে বাটে আহি আছিলোঁ যিটো বাটে গৈছিলোঁ বাট কেইবাটাও আছিলে কোনটো বাটতে আহিলে আহি যাওঁতেনে খেলি মেলি হয় ৰাতি অহাৰ কথা মই গণ্ডগোল হৈ গ'ল গৈ বেলেগ এটা ৰাস্তাত গুচি গ'লোঁ হিন্দীত কৈছোঁ নাবাদ তেলেগু ভাষা জানে মই তেলেগু ভাষা নাজানো তাৰপৰা আকৌ মই লগৰ ল'ৰালে ফোন কৰি 3টাই মোক বিচাৰি পালে তাৰপিছত কেইটা বজাত পালেহি মই 9টা বজাত তহঁতে তোক পোৱাহি নাজানো তেনে হায়দৰাবাদত আহি পিনে হেৰাই গৈছে মই নাই হেৰুৱা বাট খেলি মেলি আহিছে সেইটোকে হেৰুৱা বুলি কয় নাই এদিনীয়া মানুহ যে ফোন আহিছে মই ফোনটো লৈ আহোঁ বাকী এতিয়া আমি ৰুম খালী কৰিম আমি এতিয়া এফালে ফুৰিবলৈ যাব লগা আছে মানে কি তাতে দাদা এজনৰ ঘৰত মানে দাদা মানে মোৰ ঘৰৰ আমাৰ প্ৰথম পৰিয়ালৰ হয় তাত গৈ আছোঁ চ' আপোনালোকে ভিডিঅ'টো চাওক ভিডিঅ'টো কালিৰ পৰা বনোৱা নাই আজিও আপলোড কৰিম নে নকৰিম ভাবি আছোঁ আপলোড দিম চাগে টাইম পালে জেগা দেখাই আছোঁ এয়া এই ৰুমৰ ভিতৰতে চাওক বেগ চেগ বান্ধি আছোঁ এয়া বেগ বান্ধিলোঁ